আগৰতলাৰ দুৰাতি আমি হোটেলত থাকিলোঁ। এতিয়া আছোঁ আমি বেংকৰ OTC-ত। আৰু এয়া অলপ খাবলৈ বজাৰ কৰি আনিছোঁ। সেইফালে এইফালেদি অকণ আগলৈ গৈ থকা ধুনু। ইয়াত ধুন গৈ আছে এতিয়া। দুৰাতি আমি হোটেলত থাকিলোঁ আৰু আজি আমি OTC-ত থাকিম, বেংকৰ গেষ্ট হাউচ। আৰু গেষ্ট হাউচ খালী নাছিলে, মিটিং হৈ আছিলে। এতিয়া হোটেলৰ পৰা ইয়ালৈ অহাৰ কাৰণে আমাৰ অকণমান আৰাম হৈছে। এইফালে হয় খানা ৰুম। দাদা এইটো চাটা ইয়াতে থৈ দিওঁ। অ'কে। এইজন বেংকৰ দাদা, তেওঁ খানা বনায়। আগৰতলাৰ গেষ্ট হাউচ খুলি আছোঁ। খুলিলে এবাৰ মই সোমাম। জোতাযোৰ সেই সন্মুখতে খুলিবা। এয়া আমি পাতি মেগী বনাইছে। এতিয়া আমি আবেলি খাম। ধুনুৰ কাৰণে কেক আনিছোঁ। অলৰেডি ফ্ৰুটছ অলপ আনি থোৱা আছে। হৈছে ড্ৰয়িং ৰুম। এইটো সোফা। গেষ্ট হাউচৰ ৰুমটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে, এইফালে এটা আলমাৰি আছে আৰু এইফালে টেবুল, এইফালে বিচনা। ৰুমটো ধুনীয়াই হয় আৰু থাকিবলৈও বহুত ধুনীয়া, প্ৰায় সুবিধাখিনিয়ে আছে ইয়াত। আৰু এইফালে বেগ এনেকৈ থৈ দিছোঁ আৰু এইফালে অলপ ফ্ৰুটছ আনি থৈছোঁ। এইফালে পাণ, মাজে মাজে মানে মই খাই আছোঁ। এইফালে ড্ৰেছিং আৰু এইফালে টিভি, বস্তুবোৰ এনেকেই থৈ লৈছোঁ। কালাৰ আৰু ড্ৰয়িং কপি আনি দিছোঁ। পেঞ্চিল, শ্বাৰ্পনাৰ, ৰবৰ চব আনি দিছোঁ। তাই যাতে আমনি নাপায় ছবি আঁকি থাকে, সেইকাৰণে এইকেইটা আনি দিলোঁ। দি দিওঁ মেগীত গৰম পানী। বেছি পানী দিলে বেয়া লাগিব খাবলৈ। আগৰতলাখন আপোনালোকক অলপমান দেখুৱাই দিছোঁ গেষ্ট হাউচৰ ওপৰৰ পৰা। আৰু ধুনীয়া হয় যথেষ্ট, আৰু সুবিধাও প্ৰায় সকলো সুবিধাই আছে। চাওকচোন, ধুনীয়া, ৰাস্তাবোৰো ধুনীয়া, চাৰিওফালে মাৰ্কেট একদম পূৰা, যি মন যায় কিনিব পাৰি। আৰু এয়া আমি ঘৰ বিচাৰি পাই গ'লোঁ। আৰু ঘৰটো দেখুৱাই দিওঁ আপোনালোকক। আমাৰ ভাড়া ঘৰটো বহুত ধুনীয়া হয়। এইটো ফ্লেট হয়, 2 BHK এটা ফ্লেট। আৰু এয়া মানে ঘৰৰ মালিকে চিলিণ্ডাৰ দুটা ভৰাই থৈছে আৰু কালাৰ কৰা এইখন কি বুলি কয়, ঘোঁৰা বুলি কয়, সেইখন থৈ দিছে। আৰু এখন বেলকনি, হল আৰু বেলকনি। ইয়াতে মই ৱাশ্বিং মেচিনটো থৈ দিম। আৰু ফুলখিনি মই আনিব নোৱাৰিলোঁ, তেখেতলোকে পেকিং কৰিব নোৱাৰিলে। এইফালে পৰিৱেশটো এনেকুৱা। আৰু এইটো কিটচেনটো ধুনীয়া। আৰু এইফালে বেচিন। আৰু এইটো এটা ৰুম, আৰু ইয়াৰ লগতো এখন বেলকনি আছে। এখন ধুনীয়া বেলকনি। এইফালেদি পূৰা পোহৰ আৰু বতাহ মাৰি থাকিব, সেইকাৰণে মোৰ ভাল লাগিছে।
ঘৰটো মই ভালেই দেখিছোঁ, ধুনীয়া দেখিছোঁ আৰু এইফালে এনেকৈ মাজে মাজে ওলাই ওলাই চাই থাকিব পাৰিম আৰু বিল্ডিংবোৰ। এইফালে লেট্ৰিন বাথৰুম আৰু এইটো এটা ৰুম, এইটো এটা বেডৰুম। আৰু এয়া আমাৰ বস্তু আহি পাই গ'ল, আমি চিফ্ট কৰি আছোঁ এতিয়া, পূৰা বস্তু ভৰাই আছোঁ। সেইকাৰণে আমি সামৰিছোঁ এই ভিডিঅ'টো। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ ফ্লেটটোত যেতিয়া আমাৰ বস্তুখিনি একদম হৈ যাব, তেতিয়া আপোনালোকক আমি ভিডিঅ'টো দেখুৱাম।